আপোনালোকে গম পাইছে যে সৰুপথাৰ মহাবিদ্যালয়ে ইতিমধ্যে গৌৰৱ উজ্জ্বল 50টা বৰ্ষ অতিক্ৰম কৰিছে আৰু আমি আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু 14 নৱেম্বৰ আমাৰ প্ৰতিষ্ঠা দিৱস গতিকে আজি এখন সদৌ অসম ভিত্তিক এখন কুইজ প্ৰতিযোগিতাৰে আমি আৰম্ভণি কৰিম ইতিমধ্যে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে ৰাতিপুৱাৰ বেলিকাই আৰু গোটেই বছৰ জোৰা কাৰ্যসূচী আমি ৰাখিম বিভিন্ন ধৰণৰ আৰু আশা ৰাখিছোঁ যে অহা বছৰ 14 নৱেম্বৰত আমি ইয়াতকৈ আৰু বেছি বৰ্ণাঢ্যভাৱে আমি সামৰণি অনুষ্ঠান উদযাপন কৰিম আমি আশা কৰিছোঁ যে সৰুপথাৰ মহাবিদ্যালয়খন অসমৰ ভিতৰত এখন উন্নত শিক্ষানুষ্ঠানলৈ ইয়াক উত্তৰণ ঘটাব লাগিব ৰাইজৰ সদিচ্ছা আছে গতিকে আমি ভাবিছোঁ যে সেই পৰীক্ষাত আমি উত্তীৰ্ণ হ'ব পাৰিম আৰু কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় গোটেই ধনশিৰি সমাজখনলৈ সৰুপথাৰ মহাবিদ্যালয়ৰ যি দায়বদ্ধতা সি আৰু আজিৰ পৰা মই ভাবোঁ যে আৰু অধিক মানে ফলৱতী হ'ব আৰু মই নিজে মোৰ কাৰ্যকালত এই অনুষ্ঠান কৰিবলৈ পাই মই খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আপোনালোক আটাইৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ আজিৰ পৰা সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভ হৈছে এই পাৰ হৈ অহা সময়ছোৱাক স্বৰ্ণগাথা নাম দি আমি অতীতক সোঁৱৰাৰ লগতে ভৱিষ্যতৰ কাৰণে পৰিকল্পনা কৰিম আজি 12টাকৈ নতুন আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হ'ল এই সময়ছোৱাত আন্তঃগাঁথনি উন্নয়নৰ লগতে বিভিন্ন একাডেমিক কাৰ্যসূচী লোৱা হ'ব নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰ আদি পতা হ'ব আজিও সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা পতা হৈছে বৰ্ষজোৰা কাৰ্যসূচীৰে এই সোণালী জয়ন্তী উৎসৱ পালন কৰা হ'ব মই যিসকল ব্যক্তিৰ প্ৰচেষ্টাত সেই সময়ত অতি পাছপৰা ঠাই সৰুপথাৰত এখন গাঁৱলীয়া ঠাই আছিল এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকলৰ অৱদানেৰে আজি মহাবিদ্যালয়খন আহি এই পৰ্যায়ে পালে প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক শুভাকাংক্ষী আৰু বৰ্তমান সকলো যিসকল আছে ছাত্ৰ ছাত্ৰী অভিভাৱক শুভাকাংক্ষী মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে সৰুপথাৰ মহাবিদ্যালয়ক আহি থকা দিনত আমি অসমৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় কেৱল আন্তঃগাঁথনিতে নহয় শিক্ষাৰ দিশতো আগশাৰীৰ মহাবিদ্যালয় কৰিব পাৰিম আৰু সৰুপথাৰৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত ক্ৰীড়াই হওক শিক্ষাই হওক ৰাজনীতিয়ে হওক সমাজনীতিয়ে হওক সৰুপথাৰ মহাবিদ্যালয়ৰ বা ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ অৱদান সদায় সোণালী আখৰেৰে লিখা থাকিব মই তাকে আশা কৰিছোঁ বাৰ্তা মানে দৈনন্দিন বাৰ্তা এতিয়া ঘৰে ঘৰে মই পঢ়োঁ আপুনিও পঢ়ক আপুনিও লিখক এনেকুৱা এটা সংলাপ আৰু প্ৰেৰণ কৰক আমালৈ আমাৰ যোগাযোগ নম্বৰ 9401033823 শ্ৰেষ্ঠ বিবেচিত সংলাপটিৰ লেখকক সন্মানিত কৰা হ'ব নগদ ধনৰ পুৰস্কাৰেৰে এই পুৰস্কাৰ প্ৰদান কৰা হ'ব দৈনন্দিন বাৰ্তা গোষ্ঠীৰ আড়ম্বৰপূৰ্ণ বাৰ্ষিক অনুষ্ঠান আছাম ৰাইজিং 2022 অহা 23 ডিচেম্বৰ 2022 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত